তো গাইস পত্ৰৰ পৰা আমি নাৰাল পাইলে আগে খোৱা ঠেলাখান জাগা এই বিহুৰ বজাৰ আনি দিছো তোমাৰ কাৰণে খবৰ ভাল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো আজি এটা ব্লগ বনাব খুজিলোঁ। তাৰ মানে আজি ৰাতিপুৱা ভাবিলোঁ যি এটা ব্লগ বনাওঁ, বহুত দিন ভিডিঅ' দিয়া নাই। তো আমাৰ এইভাগে ঘৰটো ষ্টাৰ্ট হৈছে বনা পিনটো হ'ল, আপোনালোকক অলপ দেখাই দিওঁ আৰু আজি দিনটোত কি হয় আপোনালোকক দেখাম। তো ভিডিঅ'টো কণ্টিনিউ চাই থাকক। গাইছ ঘৰৰ পৰা এইবাৰ আহি গ'লোঁ আমি ৰিদীপ টেট তাৰমানে আমি ভেলা ভুজি বনাই আছোঁ। এইটো ৰিদীপ তাৰমানে মাঘৰ বিহু হৈছে না, সেইকাৰণে অলপ ভেলা ভুজি বনাই আছোঁ। তো এইবাৰ গেছে আমাৰ পেহা কি অকণমান নেকি এইটো জাপান বঢ়িয়া। তো গাইছ আমি ভেলা ভুজি বনাই আছোঁ। শুন এইবাৰ গেছে টিকু কি কবি আকৌ তো গাইছি বোলে একো নকয়। এইবাৰ গেছে ৰিদীপ ক'ব নেকি? মই কি ক'ম? হা মই ভেলা ভুজি সকলোকে উৰুকাৰ শুভেচ্ছা জনালোঁ। এডভান্স তো গাইছ ভিডিঅ'টো কণ্টিনিউ চাই থাকক। আৰু আধা পাৰ্চেণ্ট ভেলা ভুজি বনোৱা হৈ আছে, সৰুকৈ বনাম। তো গাইছ এইবাৰ আমাৰ ইয়াতে নবনাওঁ, তাৰমানে আমাৰ ঘৰ বনাই আছোঁ না, সেইকাৰণে জাগা নাই, সেইকাৰণে ইয়াতে বনালোঁ এইবাৰ অলপ সৰু কৰি না কি বেছি ডাঙৰ নাংগে। গাইছ আমি এতিয়া যাইছোঁ নাৰা উলিবা, তাৰমানে নাৰা লাগব না ভেলা ভুজিত, নাৰাই মেইন আৰু কল চচনি আনব লাগব। গাইছ নাৰা উলিবা যোৱাৰ আগত আমি একবাৰ এই আমাৰ গাঁৱৰ ভেলা ভুজিটো চাব আহিলোঁ। এইটো আমাৰ গাঁৱৰ ভেলা ভুজি। তো গাঁৱৰ ভেলা ভুজিটো গোটেই বনা হৈছে কমপ্লিট। তো এই আমাৰ গাঁৱৰ পৰিৱেশ আপোনালোকে চাওক। এইটো মন্দিৰ বনাই আছে, মন্দিৰটো হৈ আছে আৰু এইটোৱে মাঘৰ বিহুৰ ভেলা ভুজি। তো গাইছ বলক এতিয়া আমি নাৰা উলিবা যাওঁ। এনা একবাৰ বোলো ভেলা ভুজিটো চাই যাওঁ। তো এতিয়া বলক। তো গাইছ পত্ৰৰ পৰা আমি নাৰা লৈলোঁ। তো এইভাগে ৰেডি হৈ থাকিবা ক পাৰবা। তো বহুত কষ্ট হৈছে। চাইকেল ষ্টেণ্ড নাই। ফাইনেলি নাৰা লৈলোঁ। তো গাইছ এই পেহাতৰ ফুল দেখছি কি ফিচাৰিং। তো গাইছ এতিয়া ফুল ফুলি আছে। তো গাইছ আমাৰ গাঁওখনৰ নাম হ'ল ফুলগুৰি, সেইকাৰণে ইয়াতে ফুল ৰুচি পেহাতে। এইবিলাক বিভিন্ন ধৰণৰ ফুল আছে। আৰু এতিয়া আমি গৰম ধৰবাৰ কাৰণে আমি কি খেলিম এতিয়া? বেডমিণ্টন খেলিম। এইখানে মই দিয়া তো গাইছ এবাৰ আহি গেলাম মেঘা। ৰবা এবাৰ মই খেলিম। তো গাইছ গৰম ধৰবাৰ কাৰণে অলপ খেলি আছোঁ। একবাগে মোবাইল ধৰি আছোঁ, একবাগে বেডমিণ্টন খেলি আছোঁ দেখছি গাইছ। হাই গাইছ এনেতে মানে কক বেট খেলি আছে
আৰু মই এটা ভিডিঅ' কৰি আছোঁ মই খেলিম অলপমান দেৰিকৈ অলপমান খেলিছিলোঁ মই আৰু মোৰ মুখত যি আহে নে নহয় গাইছ মোৰ মুখত মই যি আহে মই সেই কৈ দিছোঁ মোৰ মুখত নাহে কাৰণে যিয়ে নহওক বা এই কৃষ্ণ তই ক'ৰ পৰা আহিলা আটা ক'ৰ পৰা আহিলি মই ধমধমা বজাৰৰ পৰা ধনবা বজাৰৰ পৰা কি আনছা কি আনিম আৰু চাধাকে লৈ আহিলোঁ অলপমান ক'ত চাদা চাধাটো পকেটত পকেটত আৰু বিহুৰ বজাৰ কৰিব লাগে দেখোন বিহুৰ বজাৰ শনিবাৰে কৰিম শনিবাৰে শনিবাৰ সোমবাৰ বুট বজাৰ সোমবাৰে দেখোন বিহু সোমবাৰে লগ ভাত খাব অঁ আৰু এইটো আমাৰ পেহা এনে খবৰ কেনে খবৰ একদম মজা হা একদম মজা মজা নেকি একদম মজা বিহু আহিল বজাৰ কেতিয়া কৰবা বজাৰ বিহুৰ দিনা কৰিম দা হা বিহুৰ দিনা কৰিম দা বজাৰটো বিহুৰ দিনা হা মিঠাই বিহুৰ দিনা কি মাংস আনবা গোটেইকেইটা আনিব লাগিব কি ক গাহৰিটো মেইন হয়নে গাহৰি মেইন ছাগলীটো আনিব লাগিব মই আইছো আৰু এইটো মুনু কি খবৰ ভাল নেকি আটাই নাইটনাকক লৈ আছে মানে আমাৰ যে শুক্ৰ পেহী তোৰ চলি এইটো আমাৰ বাবু বাবু আৰু আটা কি খাই আছা তামোল তামোল আৰু বিহুৰ দিনা বজাৰ কেতিয়া হ'ব গাহৰি আনিব লাগিব গাহৰি মেন আৰু ৰৌ মাছ ৰৌ মাছ থাকে ধুনু ধুনু আমাৰ ধুনুও খাব ধুনু ধুনু হাঁহ ক'ত দেখা আৰে এইটো টিকু একাৰ ফাই ৰাখছি আৰু এটা ঘৰত আহিলো মই একবাৰ চাবৰ কাৰণে কি খবৰ খবৰ কেনে খবৰ একদম মোজাং তোমাৰ কেনে খবৰ ভাল নহয় ভাল নহয় কিয় ভাল নহয় এটা কাম কৰি আছে দিম খুৰাটো এইটো খুৰাটো ওলাই আছে আৰু ইয়াতে আমাৰ আহি গেল গামবুঢ়া আবা আটা কি খবৰ কেনে এই তেল ভাল লৈ আহিছো এই তেলো ভাল নহয় ভালকে কওঁ তেল ভাল লৈ আহিছো খবৰ কেনে কওঁ খবৰ ভাল আৰু বিহুৰ বজাৰ এই বিহুৰ বজাৰ আনি দিছো তোমাৰ কাৰণে গুড গুড আৰু একো ক'বা নালাগে মা নাই তাতে কাম কৰিছে আৰে এইটো দিব্য উঠি গেল দিব্য খবৰ কেনে ভালকে ভাল ধুনু হা কি খবৰ হা গুজু দেখো হেল্ল' দিবাৰ আছে আৰু ইয়াতে পেহা আৰু দাদাই কম্পিউটাৰ খেলি আছে আৰু ইয়াতে ই আছে বহি খেলা অনুভৱ কেনে আমাৰ 5000 আছে খেলা ভাল ভাল না পেহা খেলা অনুভৱ কেনে মজা আৰু কুকুৰান বাৰত শুনিবাৰে গাইছ
খাই খাম খাই খাই মুস্তান পাও এইটো বা কি চৰাই এইটো কোনটো তো গাইজ বেডমিণ্টন খেলা আহি গেল আৰু বহুত গৰম ধৰে বেডমিণ্টন খেলিলে আৰু হাতত তেজ চলাচল হয় এতিয়া ঘৰত আহি গেলোঁ ঘৰত কাম চলি আছে তো গাইছ এইবাৰ আহিছোঁ আমি বস্তিত তাৰমানে আমাৰে বস্তি আমাৰ বস্তিত তাৰমানে জাম গাছ একডাল কাটছি তো জাম গাছডাল নিবা আহিছোঁ তো গাইছ আমি বস্তিৰ পৰাই আমি খৰি লৈ আহিলোঁ তো গাছ একডাল কাটছিল বস্তিত তো এইটো পাইলেট মেন পাইলেট কিবা ক'বা নেকি পাইলেট পাইলেট আগে খোৱা ঠেলাখান জাগা জাগা পাইলেট এইটো আমাৰ পাইলেট তো বঢ়িয়া ধুনীয়া পাইলেট মস্তি তো আমি নি আছোঁ তো গাইছ ভিডিঅ'টো চাই থাকক তো হাই গাইজ মই অলপমান ওলাই আহিলোঁ মানে এখিনিতে আছোঁ মই এখিনিত আমাৰ এনেকৈ ৰাখা আছোঁ নাই আৰু ঘূৰি নাই আৰু এখিনিত ঘৰতে আৰু আপোনালোকক মই বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোৱে বিহুত পিঠা চিঠা বনাই খাব সেইটো আপোনালোকক শুভেচ্ছা জনাইছোঁ আৰু এতিয়া গোটেই মাখান আছে বহি এটা বিহুৰ শুভেচ্ছা দি হা বিহুৰ শুভেচ্ছা এই চাহ বনাই আছোঁ ৰ ক'ত চাহ বনাবি এই গৰম পানী নহয় বিহুৰ শুভেচ্ছা দি সকলোকে বিহুৰ শুভেচ্ছা দিছোঁ তো গাইজ বহুত বাবলি বহুত বকলাক আৰু বহুত ভিডিঅ' কৰলাক তো আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইবটো কৰি থ'ব গাইজ বিহুৰ শুভেচ্ছা দিলোঁ সকলোকে এডভান্স তো আজিলৈ ভিডিঅ'টো বাই বাই